নমস্কাৰ বন্ধুসকল, হেমা চৌধুৰী গগৈ পেজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ঘৰতে কেনেদৰে সহজতে চাবোন তৈয়াৰ কৰিব পাৰি তাৰ আন এটি ভিডিঅ' লৈ আহিছোঁ। মই আগতেও চাবোন প্ৰস্তুত কৰা এটি ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াইছিলোঁ আৰু আজি মই 3বিধ চাবোন প্ৰস্তুত কৰা পদ্ধতি এই ভিডিঅ'টোত দেখুৱাবলৈ আগবাঢ়িছোঁ। আশা কৰিম এই ভিডিঅ'টোৰ যোগেদি আপোনালোক উপকৃত হ'ব। এয়া মই কেইপাহমান গোলাপ ফুল লৈছোঁ। গোলাপ ফুলৰ পাপৰিবোৰ ভালদৰে ছিঙি লৈ পানীত এনেদৰে তিয়াই থৈছোঁ অকণমান সময়। ইয়াত ধূলি বালি যদি পৰি আছে সেইখিনি চাফা হ'ব। গোলাপ ফুল আমাৰ শৰীৰৰ বাবে উপকাৰী। ই আমাৰ শৰীৰলৈ শীতলতা আনে। গোলাপ ফুলৰ ৰস চকুৰ বাবেও উপকাৰী। এইজোপা মহানিমৰ গছ। মোৰ শোৱনি কোঠাৰ খিৰিকী খুলিলেই এই মহানিমজোপা মই দেখিবলৈ পাওঁ। তেনেদৰে ৰুয়েই লৈছোঁ আচলতে, কাৰণ মহানিমৰ পৰা যি বিশুদ্ধ বায়ু আমি সেৱন কৰিব পাৰোঁ সেয়া আন গছৰ তুলনাত বহুত বেছি। সেয়েহে মহানিমজোপা মই শোৱনি কোঠাৰ কাষতে ৰুই লৈছিলোঁ আৰু এজোপা ডাঙৰ হৈ গৈছে এতিয়া। আৰু ইয়াৰে মই কেইটামান ঠাল ছিঙি ল'ম আৰু ইয়াৰো পাতখিনি মই চাবোন প্ৰস্তুত কৰিম। মহানিমৰ পাত আমাৰ ছালৰ কাৰণে বহুতো ছালৰ ৰোগ নিৰাময়ত সহায় কৰে আৰু ছালখনো নিমজ কৰি ৰাখে। এই মহানিমৰ গুণাগুণো অত্যধিক আছে আৰু মই ভাবিলোঁ ঘৰতে ইয়াৰ যদি এডোখৰ আমি চাবোন প্ৰস্তুত কৰি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ তেনেহ'লে নিশ্চয় আমাৰ উপকৃত হ'ব। যিহেতু আমাৰ চাৰিওফালে অনেক বস্তু এনেদৰে পৰি থাকে আমাৰ বাৰীখনত, আমি এপাক ঘূৰিলে এইবিলাক বস্তু পাওঁ। এয়া ফুলখিনি মই এনেদৰে সাজু কৰি ল'লোঁ ধুই, আৰু নিমপাতখিনিও মই তেনেদৰেই ছিঙি ল'লোঁ, ছিঙি ভালকৈ ধুই ল'লোঁ। এইখিনি আমি খুব সহজতে পোৱা বস্তু। আমাৰ বাৰীত কল, অমিতা, নিম, হালধি, বিভিন্ন ধৰণৰ ফুল ফল আছে যাৰ পৰা আমি চাবোন প্ৰস্তুত কৰি ল'ব পাৰোঁ। আৰু এয়া পকা অমিতা, এয়াও আমাৰ বাৰীৰে অমিতা। বাৰীত এটা ধুনীয়াকৈ পকি আছিলে অমিতাটো, আৰু পাৰি আনি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই আটাইখিনি মিক্সিত পিহি ল'ম। এয়া মই নিমপাতখিনি পিহি ল'লোঁ আৰু নিমপাতৰ ৰসখিনি মই এনেদৰে এখন চাকনিৰে চেকি ল'লোঁ। এয়া দেখিছে। আৰু এয়া অমিতাখিনিও মই এনেদৰে পিহি ল'লোঁ। তাৰ পাছতে মই দেখুৱাম আপোনালোকক গোলাপ ফুলৰ পাপৰিখিনিও মই এনেদৰে পিহি উলিয়াই ল'লোঁ। ইয়াত মই কোনো ধৰণৰ সুগন্ধ ব্যৱহাৰ নকৰোঁ আৰু ৰং ব্যৱহাৰ নকৰোঁ। অকণমান মই অলিভ অইল দিছোঁ, প্ৰায় আধা চামুচমান মই অলিভ অইল তিনিওবিধতে মিহলাই দিছোঁ। তাৰপিছতে মই অকণমান গ্লিচাৰিন দিম, যিহেতু এইকেইবিধ বস্তু আমাৰ ছালৰ কাৰণে উপকাৰী, সেয়েহে এনেদৰে দিছোঁ। অলিভ অইলৰ সলনি আপোনালোকে নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াতে মই দিম ভিটামিন ই কেপচুল। অমিতাৰ পেষ্টখিনি মোৰ অলপ সৰহকৈ আছে, তাত মই 2টা কেপচুল এনেদৰে দি দিছোঁ। আৰু বাকীখিনিতো মই এটা এটাকৈ কাটি দি দিছোঁ। এতিয়া মই আটাইখিনি মিশ্ৰণ সুকীয়াকৈ এনেদৰে মিক্স কৰি ল'ম। মই এইখিনিতে আপোনালোকক এটা কথা কওঁ, আপোনালোকে দেখি আছে মই একেখন চামুচেই 3টা বাতিত ব্যৱহাৰ কৰিলোঁ। ইয়াৰ মই এটা পাৰ্থক্য দেখিলোঁ। এই যে নিমপাতৰ ৰসৰ পৰা মই গৈ গোলাপ ফুলৰ পাপৰি সেই তাত মিহল কৰি দিলোঁ। তাৰ বাবে মোৰ গোলাপ ফুলৰ যিখিনি চাবোন তাৰ ৰংটো ঠিক নিমপাতৰ দৰেই হৈ উঠিল। অলপ তাত এয়া মই চোপ বেছ লৈছোঁ। অনলাইনতে পাই কিনিবলৈ। কেজি প্ৰায় 200, 220, 215 এনেকৈ লয়।
এয়া মই 1 কেজি আনিছিলোঁ, ইয়াৰে 200 গ্ৰাম মই আগতে ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি মই এতিয়া 3 ভাগ কৰি লৈছোঁ। তাৰে এভাগত অকণমান বেছিকৈ লৈছোঁ কাৰণ অমিতাৰ পেষ্টখিনি মোৰ অলপ বেছি হোৱাৰ বাবে তাত অকণমান বেছিকৈ দিব লাগিব। এয়া 3 ভাগ কৰিছোঁ, 2 ভাগ সমানে কৰিছোঁ, এভাগ বেছিকৈ লৈছোঁ। এইখিনি মই সৰু সৰুকৈ কাটি ল'ম, কিউব আকৃতিত কাটি ল'ম। এনেদৰে 3 ভাগকে মই সৰু সৰুকৈ কাটি ল'ম। 1 কেজি চফ বেছৰ পৰা ভালেমান কেইটুকুৰা চাবোন তৈয়াৰ কৰিব পাৰি। মই আগতেও এবিধ এল'ভেৰা জেলৰ চাবোন বনাইছিলোঁ, তেতিয়া প্ৰায় মোৰ 5 টুকুৰামান ডাঙৰ ডাঙৰ চাবোন হৈছিল আৰু আজিও এইখিনি হ'ব। আপোনালোকক মই দেখুৱাই গৈ আছোঁ। এটা চচপেনত মই এনেদৰে পানী গৰম কৰি ল'লোঁ। আন এটা চচত মই এনেদৰে চফ বেছখিনি দি গলাই দিছোঁ। অতি সোনকালে গলি যায়, হাত এৰিবও নোৱাৰিব, মানুহ আঁতৰো হ'ব নোৱাৰিব। এনেদৰে লাগি থাকিব লাগিব। 1 মিনিটমান লৰোৱাৰ পিছতেই গলি শেষ হৈ যায়। মোৰ এইখিনি প্ৰায় গলি হ'বলৈ ধৰিছে। এইখিনি যেতিয়া গলি হ'ব, তাৰপিছতে মই এই পিচি লোৱা প্ৰথমতে মই মহানিমৰ পাতৰ ৰসখিনি দিলোঁ। দি অকণমান এনেদৰে লৰাই দিয়াৰ পিছত এখন ছিলিকনৰ এখন চফ মেকিং ট্ৰে মই অনলাইনতে আনি লৈছিলোঁ, তাতে ঢালি দিলোঁ। প্ৰায় 3 ডোখৰ চাবোন মোৰ এই মহানিমৰ ৰসৰ পৰা হ'ব। এয়া এটা বাকচ খালী থাকিল আৰু এইখিনি হৈছে গোলাপ ফুলৰ ৰস। মই একে পদ্ধতিৰে এনেদৰে গৰম কৰি ল'লোঁ আৰু ইয়াত মই অকণমান গোলাপৰ পাপৰি দি দিছিলোঁ, চাবোনডোখৰ দেখিবলৈ ভাল হ'ব বুলি ভাবি। পিছে ৰংটো মহানিমৰ চাবোনৰ দৰে একেই হৈ গ'ল। এয়া মই আগতেই কৈছোঁ যে মই একেখন চামুচকে ব্যৱহাৰ কৰাৰ কাৰণে ইয়াত সেউজীয়া ৰংটো আহি গ'ল, নহ'লে দেখিবলৈ অলপ কফিৰ নিচিনা হ'লহেঁতেন। এইখিনি হৈ গ'ল। তাৰ পাছতে মই অমিতাৰখিনিও একে পদ্ধতিৰে লৈ ল'লোঁ। মোৰ বাতি কম হোৱাৰ বাবে মই এই দুটা মেগী খোৱাৰ যে বাতি থাকে, সেই বাতি কাটি এনেদৰে তাতেই মই থ'বলৈ চেষ্টা কৰিলোঁ। ডাঙৰ ডাঙৰ হ'ব অলপমান চাবোনকেইডোখৰ। এয়া অমিতা। এয়া মই প্ৰায় 3 ঘণ্টাৰ পিছত ইয়াৰ পৰা উলিয়াই আনিলোঁ। খুব ধুনীয়াকৈ চাবোনকেইডোখৰ ওলাই আহিছে, টান হৈছে। ফ্ৰিজত ৰাখে কিছুমান লোকে, কিন্তু মই ফ্ৰিজত নেৰাখোঁ, বাহিৰতে থৈ দিওঁ। যিহেতু এতিয়া ঠাণ্ডা দিন, গতিকে মোৰ 3 ঘণ্টা নালাগিলে সম্পূৰ্ণ চাবোনখিনি হৈ আহিল। দেখিবলৈ খুব ধুনীয়া হৈছে। এইডোখৰ অমিতাৰ চাবোন আৰু এয়া গোলাপৰ চাবোনকেইটুকুৰা অকণমান সুগন্ধ আহিছে। আৰু এয়া হৈছে মহানিমৰ চাবোন। আমি ঘৰতে সহজতে পোৱা বস্তুৰে কিমান সহজে এইখিনি তৈয়াৰ কৰি ল'লোঁ। এয়া আপোনালোকেও কৰিব পাৰিব আৰু এয়া আমাৰ কাৰণে, স্বাস্থ্যৰ কাৰণে, ছালৰ কাৰণে খুবেই উপকাৰী। যদি ভিডিঅ'টো ভাল পাইছে, আপোনালোকৰ মতামত মই আশা কৰিম। ধন্যবাদ।